নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে সুস্থ আছে কুশলে আছে বৰ্তমান মোৰো ভালেই আজি বহু দিনৰ মূৰত আকৌ এটা কাপোৰৰ ভিডিঅ' লৈ আহিছোঁ আজি মই হাতে বোৱা কেইযোৰমান কাপোৰ দেখুৱাম আপোনালোকক তেনেহ'লে দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে এযোৰ ক'লা কাপোৰ দেখুৱাইছোঁ কাপোৰযোৰ মই বোৱা নহয় মোক মাহীয়ে বৈ দিছিলে কিন্তু কেনেকুৱা লাগিছে আপোনালোকে ক'ব প্ৰথমে মেখেলাখন দেখুৱাইছোঁ এখন আছে ইয়াৰ মেখেলা এখন আছে মেখেলা ইয়াতে এনেকৈ লাইন লাইনকৈ বুটা কৰি থোৱা আছে ওপৰতো আছে যথেষ্ট দীঘল বহল আহল হয় মেখেলাখন কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু ওপৰলৈকে দিয়া আছে বুটাখিনিও এয়া ধৰিব পাৰিছে নিশ্চয় ওপৰলৈকে দিয়া আছে তলত এনেকৈ লাইনকৈ দিয়া আছে 8 লাইন আৰু ওপৰত এনেকৈ দি থোৱা আছে ইয়াতে ক'লাত আকাশী ৰং বেঙুনীয়া হালধীয়া আৰু সেউজীয়া দিয়া হৈছে ভাল লাগিছে কাপোৰযোৰ বেয়া লগা নাই আৰু ইয়াৰে চাদৰখন হৈছে এখন দহি কৰা নাই এতিয়ালৈকে চাদৰ আৰু ইয়াৰে পটি কৰা নাছিলে আৰু সেউজীয়া ৰঙৰ পাৰি দিছিলে সম্পূৰ্ণকৈ মেলি দেখুৱাইছোঁ মই এখন চাদৰখন গাটো এনেকৈ থাকিব বুটা আৰু আগত থাকিব এনেকৈ 8 লাইন বুটা চাদৰখনো হৈ গ'ল কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু এতিয়া দেখুৱাইছোঁ মই বোৱা এযোৰ চিম্পল নীলা ৰঙৰ কাপোৰ প্ৰথমে মেখেলাখন দেখাইছোঁ এখন এই প্ৰথম বৈছিলোঁ দেই ইমান ভালকৈ নাজানো তেতিয়া প্ৰথম ফুল বাচিবলৈ শিকিছোঁ তেতিয়া বৈছিলোঁ কাপোৰযোৰ এনেকৈ তলতে 1 লাইন দিছিলোঁ ঘনকৈ ওপৰত লাইন লাইনকৈ দি থোৱা আছে এই বুটাখিনি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব এইযোৰ মই নিজে বোৱা আছিলে এখন মেখেলাখন আৰু ইয়াৰ চাদৰখন এইখন আছে ইয়াৰ চাদৰ এতিয়া ইমান নাজানো কাৰণে অলপ খাই গ'ল চাদৰখন কিন্তু কোনো কথা নাই নিজে বোৱা যেতিয়া মৰম লাগে বহুত মৰম লগা কাপোৰ মোৰ এযোৰ দহি এনেকৈ বাতি থোৱা আছিলে নীলা আৰু হালধীয়া ৰঙৰ আৰু ছাইড পটি দিয়া নাছিলে সেইবাবে মই ছাইডত এনেকৈ বুটা কৰি দিছিলোঁ বুটা কৰি দিছিলোঁ ছাইডতো দুইফালে আৰু মাজত এনেকৈ থাকিব বুটাখিনি আৰু ইয়াৰে ব্লাউজটো একেবাৰে চিম্পল ৰাখিছিলোঁ ফুল চুল দিয়া নাছিলোঁ হাতটো ইমানটো দিছিলোঁ এইফালে হাতটো ইমানটো আছে আৰু চিলাই কৰিছিলোঁ এইফালে গল্ডেন কালাৰ পাৰ্পল লগাই থোৱা আছে চিম্পল একো ডিজাইন নাই বাৰু ভাল লাগে কাপোৰযোৰ দেখিবলৈ তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'ৰ নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কিবা জানিব লগা থাকিলে তেনেহ'লে আজিলৈ আহিছোঁ ধন্যবাদ।